নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আপুনি চাই আছে মোৰ ইউটিউব চেনেল স্মাৰ্ট টেক মাধৱ। সদায় কোৱাৰ দৰে কওঁ, আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে ওপৰত যিটো ছাবস্ক্ৰাইব বটন আহি আছে এনেকুৱা এটা ছাবস্ক্ৰাইব বটন আপুনি মোৰ ভিডিঅ'ৰ তলতো দেখা পাব। তাত গৈ আপোনালোকে ৰঙা কালাৰৰ যিটো ছাবস্ক্ৰাইব বটন আছে তাত প্লিজ ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটোত অন কৰি ৰাখিব। তেতিয়া মই যিকোনো ধৰণৰ টেকনিক্যাল ভিডিঅ' বনালে আপোনালোকলৈ নটিফিকেশ্যন যাব। বাৰু আজিৰ টপিক কি হ'ব নিশ্চয় আপোনালোকে মোৰ থাম্বনেইল চাই ধৰিব পাৰিছে। আজি আমি কথা পাতিম যে ঘৰতে বহি আপুনি অতি কম খৰচত PRC কেনেকৈ এপ্লাই কৰিব। যদি আপোনাৰ CSC ID আছে তেতিয়াহ'লেও আপুনি PRC কেনেকৈ এপ্লাই কৰিব ইয়াত ষ্টেপ বাই ষ্টেপ জানিব। আৰু যদি আপোনাৰ CSC ID নাইও তেতিয়াও আপুনি ডিষ্ট্ৰিক্ট যদি আছে ডিষ্ট্ৰিক্টৰ থ্ৰুৰেও আপুনি ষ্টেপ বাই ষ্টেপ এপ্লাই কৰিব পাৰিব। আৰু CSC ID থকাসকল আৰু নৰ্মেল ডিষ্ট্ৰিক্টসকলৰ মাজত কি ডিফাৰেঞ্চ, তেওঁলোকৰ গুৰুত্বপূৰ্ণ যিটো ডিফাৰেঞ্চ কি সেই দুটাৰ মাজত সেইটো আপোনালোকে জানিব। গতিকে সেই ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে গোটেই ষ্টেপ বাই ষ্টেপ বুজি পাব। হয়তো ভিডিঅ'টো দীঘল হ'ব পাৰে, আপোনালোকে স্কিপ কৰি নিদিব, কাৰণ এইটো PRC আজিৰ ডেটত খুবেই গুৰুত্বপূৰ্ণ আৰু আপুনি ক'তো নোযোৱাকৈ যিহেতু নিজে বনাব পাৰিব। ভিডিঅ'টো অলপ দীঘল হ'লেও শেষলৈকে চাব। অলপ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে আপুনি প্ৰথমতে আপোনাৰ ডিষ্ট্ৰিক্ট আইডিটো লগইন কৰি ল'ব লাগিব। আপুনি ডিষ্ট্ৰিক্ট আইডিটো লগইন কৰি লওক। মই ইয়াত কেনেকৈ লগইন কৰে নতুন ইউজাৰসকলৰ বাবে দেখুৱাই দি আছোঁ। ইয়াত ক্লিক কৰিব। ইয়াত আপোনাৰ মেইল আইডিটো থাকিব। ইয়াত আপোনাৰ স্ক্ৰীন নেমটো দিব। মই মোৰ স্ক্ৰীন নেমটো দি আছোঁ। এনেকৈ দিয়াৰ পিছত এটা লগইন অপশ্যনটোত ক্লিক কৰি দিব। চাওক এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। তাৰপিছত আপুনি ইফালে যে দেখিছে চিলেক্ট, ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব। মই যিহেতু PRC বনাম, PRC অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। পাৰ্মানেণ্ট লিখাৰ লগে লগে আহি যাব পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, ক্লিক কৰি দিব। তাৰপিছত ৰাইট চাইডে যে দেখিছে গো অপশ্যন তাত ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰাৰ পিছত এইফালে ৰাইট চাইডে দেখিছে অনলাইন, ইয়াত ক্লিক কৰিব। আকৌ অনলাইন দেখুৱাৰ পিছত ইয়াত ছাবমিট অনলাইন যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ ইণ্টাৰফেচটো খোল খাব। ইয়াত মোৰ CSC IDটো আহি গৈছে। তাৰপিছত আপোনাৰ যদি CSCৰ পৰা কৰি আছে তেনেহ'লে ইয়াত CSC IDটো আহি যাব। আৰু যদি আপুনি ডিষ্ট্ৰিক্টৰ পৰা কৰি আছে তেনেহ'লে আপোনাৰ ডিষ্ট্ৰিক্টৰ যিটো ইউজাৰ ID আছে সেইটো ইয়াত আহি যাব। ইয়াত প্ৰথমতে কি লিখিব লাগিব, এপ্লিকেণ্ট নেম লিখিব লাগিব। ইয়াত আপুনি নামটো লিখি দিব, গোটেইবিলাক কেপিটেল লেটাৰ লিখিলে ভাল হয়। ইয়াত আপুনি ডেট অফ বাৰ্থটো লিখি দিব। ইয়াত আপুনি মোবাইল নম্বৰটো দি দিব, আদাৰ্ছ নেমটো দি দিব, মাদাৰ্ছ নেমটো দি দিব। ইয়াত এইখিনি দিয়াৰ পিছত আপুনি আধাৰ কাৰ্ড, পান কাৰ্ড, ইমেইল ID এইকেইটা অপশ্যনেল হয়, দিলেও দিব পাৰে। আপুনি এটা বস্তু লক্ষ্য কৰিব, যিকেইটা দেখিছে আপুনি ষ্টাৰ মাৰ্ক এইকেইটা মানে মেণ্ডেটৰী হয়, এইকেইটা আপুনি দিবই লাগিব। বাকীকেইখিনি আপুনি দিবও পাৰে, নিদিবও পাৰে। তাৰপিছত আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব ডিষ্ট্ৰিক্ট। ষ্টেটটো অলৰেডি থাকিব, অসমৰ কাৰণে আমি যিহেতু এপ্লাই কৰি আছোঁ, গতিকে ID আমাৰ অসমৰ হয়, আসামটো অটো চিলেক্ট থাকিব। ইয়াত ডিষ্ট্ৰিক্টৰ নামটো আপুনি দি দিব। ইয়াত আপুনি চাব ডিভিজন দি দিব। ইয়াত আপোনাৰ ৰেভিনিউ চাৰ্কেল কি হয় দি দিব। ইয়াত ভিলেজ, টাউন, পোষ্ট অফিচ দি দিব, মৌজা দি দিব, পুলিচ ষ্টেচন দি দিব। ঘৰ নম্বৰ আপোনাৰ থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই, পিন নম্বৰটো দি দিব। আৰু ডিউৰেশ্যন অফ ষ্টে, কিমান বছৰৰ পৰা আপোনালোকৰ পূৰ্বপুৰুষ অসমত আছে সেইটো দি দিব। তাৰপিছত চাওক এইফালে পাৰ্মানেণ্ট আৰু ৰেচিডেঞ্চিয়েল এড্ৰেছ মেক্সিমাম মানুহৰ একেই হয়। যদি আপোনাৰো একেই হয় ইয়াত আপুনি টিক কৰি দিয়াৰ লগে লগে এইফালৰ ডাটাখিনি এইফালেও অটোফিল হৈ যাব। এইখিনি কৰাৰ পিছত এইটো ৰিজনটো অট'মেটিক আহি যাব, হায়াৰ এডুকেশ্যন। আপোনাৰ বেলেগ হ'লে আপুনি ৰিজনটো অট'মেটিক আহি যাব, এইটো হায়াৰ এডুকেশ্যন। তাৰপিছত নেম অফ দ্য ইনষ্টিটিউশ্যন হুৱেৰ ষ্টাডিড লাষ্ট। আপুনি ধৰক আপুনি যদি আপুনি এবাৰ HS পাছ কৰিছে তেনেহ'লে আপুনি লাষ্ট HS ক'ৰ পৰা কৰিছিল সেইটো দি দিব। ধৰক আপুনি যদি এইবাৰ SSLC পাছ কৰিছে, SSLC ক'ৰ পৰা পাছ কৰিছে, মুঠতে লাষ্ট ইনষ্টিটিউটৰ নাম, স্কুল বা কলেজৰ যি নাম আছে এইটো আপুনি ইয়াত টাইপ কৰি দিব। ইয়াত সুধিছে Do you have any criminal record or any other criminal
প্ৰচিডিংছ আপোনাৰ নামত কোনোবা কিবা ক্ৰিমিনেল ৰেকৰ্ড আছে নেকি এইটো নয়ে হ'ব আৰু যদি থাকে তেনেহ'লেতো আপুনি PRC নাপাব গতিকে এইটো নয়ে হ'ব ন অলৰেডি সিলেক্ট কৰা আছে তাৰপিছত কি ডকুমেণ্ট লাগিব ইয়াত আপুনি ভালকৈ চাই লওক ইয়াত দিব লাগিব প্ৰথম পাছপোৰ্ট সাইজ ফটো এটা লাগিব পাছপোৰ্ট সাইজৰ ফটো এটা আপুনি দি দিব ইয়াত ব্ৰাউজত ক্লিক কৰিব আৰু প্ৰথমতে কৰবা সেভ কৰি ল'ব ডেস্কটপতে হওক বা কোনোবা ফোল্ডাৰত তাৰপৰা আপুনি সিলেক্ট কৰি দিব পাৰিব সেকেন্ডত আপুনি দিব লাগিব ৰেকৰ্ডছ অফ ইমুভেবল প্ৰপাৰ্টি ইয়াত আপুনি সেকেন্ডত আপোনাৰ স্থায়ী বাসিন্দাৰ আপ টু ডেট ল্যান্ড ৰেভিনিউ পেড ৰিসিপ্ট অৰ্থাৎ ইয়াত আপোনাৰ খাজনা ৰিসিপ্ট দিলে হৈ যাব সেকেন্ডটোত তলত লিখা আছে চাওক অসমীয়াত খাজনা ৰচিদ 3 নম্বৰটোৰ ভাৰতীয় পাছপোৰ্ট নাইবা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী 1951 প্ৰমাণপত্ৰ অৰ্থাৎ ইয়াত আপোনাৰ NRCৰ কপিটো আপুনি ইয়াত দি দিব তাৰপিছত ইয়াত ভোটাৰ তালিকাটো দি দিব আপোনাৰ বা আপোনাৰ দেউতাৰ যাৰ আছে সেই ভোটাৰ তালিকাটো আপুনি ইয়াত দি দিব তাৰপিছত পিতৃ মাতৃ অথবা পূৰ্বপুৰুষ অসমত একেৰাহে মিনিমাম 50 বছৰ স্থায়ীভাৱে থকাৰ প্ৰমাণপত্ৰ নাইবা অভিভাৱকৰ ন্যূনতম 20 বছৰ স্থায়ীভাৱে থকাৰ প্ৰমাণপত্ৰ মানে পিতৃ মাতৃৰ পূৰ্বপুৰুষৰ যদি হয় তেওঁলোকৰ 50 বছৰ থকাৰ প্ৰমাণপত্ৰ বা অভিভাৱক অৰ্থাৎ আপোনাৰ দেউতাৰ যদি 20 বছৰ একেলগে থকা নথিপত্ৰ থাকে তেতিয়াও হৈ যাব ইয়াত আপোনালোকে দি দিব তেনেকুৱা যদি মাটিৰ বেচা কিনা কিবা ডকুমেন্ট আছে হেতু দি দিব বা যদি হেতু নাথাকে আপুনি NRCৰ কপিটো দি দিলেও ইয়াত হৈ যায় এখিনি দিয়াৰ পিছত আপোনাৰ তাৰপিছত আহিল জন্মৰ প্ৰমাণপত্ৰ বুলি ক'লে চাওক আপোনাৰ এতিয়া বহুতে হয়তো এইটো কনফিউজ নহব বহুতে ভাবে যে জন্মৰ প্ৰমাণপত্ৰ মানে বাৰ্থ সাৰ্টিফিকেট বিচাৰিছে একচুয়ালি বাৰ্থ সাৰ্টিফিকেট বুলি কথা নাই জন্মৰ যিকোনো আপোনাৰ ভ্যালিড প্রুফ বিচাৰিছে এটো আপোনাৰ কি হ'ব পাৰে চাওক বাৰ্থ সাৰ্টিফিকেট হ'ব পাৰে আধাৰ কাৰ্ড হ'ব পাৰে পান কাৰ্ড হ'ব পাৰে আৰু আপোনালোকৰ যদি এইবোৰ একোৱে নাই তথাপি আপোনাৰ মেট্ৰিকৰ এডমিট সবতকৈ এটো ডাঙৰ এজ প্রুফ হয় আপুনি মেট্ৰিকৰ এডমিট দিলেও হৈ যাব তাৰপিছত ইয়াত কি কৈছে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰ বা প্ৰয়োগপত্ৰ অৰ্থাৎ SSLC আপনার সার্টিফিকেট পাস সার্টিফিকেট দিলেও হ'ব বা এডমিট কার্ড দিলেও হ'ব যিকোনো এটা আপনি ইয়াত দি দিব বাকিখিনি ইয়াত সব কি আবেদনকাৰীৰ লগত সম্পৰ্ক থকা পৰিয়াল যিকোনো সদস্যৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ যদি প্ৰযোজ্য মানে এইবিলাক অপচনেল যদি বিচাৰে আপনি দিব পাৰে যদি নিবিচাৰে নিদিলেও কথা নাই ষ্টাৰ মাৰ্ক খিনি দিলেও হৈ যায় এটো 8 নম্বৰটো আপনি পঢ়ি চাব এটো নিদিলেও কথা নাই তাৰ পিছত মেইন যেটো আছে ইউজাৰ ফৰ্ম এটো কিন্তু আপনি ভুল নকৰিব ইউজাৰ ফৰ্মটো আপনি ধুনিয়াকে আগতে ডাউনলোড কৰি লব এই ইউজাৰ ফৰ্মটো ডাউনলোড কৰি হাতেদি আপনি লিখিব লাগিব গোটেইখিনি ডাটা সেই গোটেইখিনি ডাটা আপনি হাতেদি লিখি কেনে ফিল আপ কৰি ধৰক 3টা বা 4টা পেজ হ'ব সেই পেজ কেটা আপনি প্ৰথমতে স্ক্যান কৰিব স্ক্যান কৰি কেনে পিডিএফত এটা ফাইল বনাব তাৰ পিছত আপনি আপলোড কৰিব তাৰ পিছত ইয়াত লাষ্টত আছে আপোনাৰ ওপৰ ডকুমেন্ট এটা বিচাৰিছে আপোনাৰ এড্ৰেছ প্ৰপাৰ ডকুমেন্ট আপনি যিকোনো এটা আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড যি আছে আপোনাৰ হেতু দি দিব ইয়াত নাম্বাৰ অফ পেজ টু বি প্ৰিন্টেড কিমানটা পেজ আপনি প্ৰিন্ট কৰিব এটো কিবা এটা আপনি দি দিব 3-4 এইবিলাকৰ একো মতলব নাই পেজেস স্ক্যান এটো 1 2 3 আপনি জি দিয়ে দি দিব যিমানটা ডকুমেন্ট আপনি কৰিলে হিসাব কৰি লব 6টা 7টা সেই মতে একচুয়ালি আপোনাৰ কাস্টমাৰৰ কাৰণে বিল জেনাৰেট হ'ব সেই হিচাপত আপনি দিব পাৰে ইয়াত তাৰ পিছত ইয়াত এটো যেটো ক্যাপচা দেখিছে ক্যাপচাটো আপনি পুট কৰি দিব ক্যাপচাটো পুট কৰাৰ পিছত ইয়াত আপনি ৰিভিউ অপচন দেখিছে ইয়াত আপনি ৰিভিউ অপচনত ক্লিক কৰিব ৰিভিউ এবাৰ কৰি চাই লব ৰিভিউ কৰাৰ পিছত ফাইনাল সাবমিটত ক্লিক কৰি দিব ফাইনাল সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত পেমেন্ট পেজলৈকে লৈ যাব আপোনাৰ CSC ইউজাৰ বৰে CSC ওয়ালেটৰ পৰা কৰিব বাকি বৰে আপোনাৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড থ্ৰু পেমেন্ট কৰিব পাৰিব বা ওয়ালেটৰ পৰাও কৰিব পাৰিব আৰু মই আপোনালোকক প্ৰথমতে ভিডিও প্ৰথমতে কৈছিলো যে এটো CSC ইউজাৰ মানে ধৰক CSC ৰ ওনাৰ বিলাকৰ কাৰণেও এই ভিডিওটো ইম্পৰ্টেন্ট বুলি কৈছিলো আৰু নরমাল ই-ডিস্ট্ৰিক্ট যি সকলে চলায় তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট বুলি কৈছিলো আৰু কৈছিলো যে দুটা মাজত এটা ডিফাৰেন্স আছে ডিফাৰেন্সটো কি হয় মই হেকত জনাম বুলি আপোনালোকক কথা দিছিলো ডিফাৰেন্সটো চাওক ডিফাৰেন্সটো একো নাই ডিফাৰেন্সটো আপোনাৰ দুটাৰ পৰাই আপোনাৰ সাৰ্টিফিকেটটো এপ্লাই হ'ব দুটাৰ পৰাই আপোনাৰ গোটেইখিনি প্ৰসেস সেম হ'ব ডিফাৰেন্সটো এটোৱে হ'ব আপুনি যদি বাহিৰৰ পৰা ই-ডিস্ট্ৰিক্টৰ আইডি লৈছে তেতিয়া হলে আপোনাৰ 30 টকা কাটিব আৰু যদি আপুনি CSC থ্ৰুদি লগইন কৰে ই-ডিস্ট্ৰিক্ট তেতিয়া হলে যদি আপুনি মেপিং কৰাই লৈছে ই-ডিস্ট্ৰিক্ট আপোনাৰ তেতিয়া হলে আপোনাৰ 10 টকা কাটিব এটোৱে ডিফাৰেন্স বাকি একো ডিফাৰেন্স নাই
এনেকৈ পে'মেণ্ট কৰাৰ পিছত এটা ৰিচিপ্ট জেনেৰেট হ'ব। ৰিচিপ্টটো আপুনি প্ৰিণ্ট কৰিব, প্ৰিণ্ট কৰি কিনে কাষ্টমাৰক দি দিব। এইটোৱে আছিল চিম্পল প্ৰচেছ। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে ভিডিঅ'টোৰ পৰা জানিব পাৰিলে যে PRC কেনেকৈ এপ্লাই কৰিব পাৰি। গতিকে ভিডিঅ'টোৰ পৰা আপোনালোকৰ নিশ্চয় কিছু হ'লে উপকাৰ হ'ব। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে কাষত থকা বেল আইকনটো অন কৰি অল অপশ্যনটো ক্লিক কৰি ৰাখিব, কাৰণ আপোনালোকৰ বাবে সদায় মই এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং টপিকবোৰ লৈ আহোঁ। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগ পাম পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।